হেল্ল' এভৰিৱান, আজি আমি লগৰ এজনী ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু তাৰ কাৰণে আমি মিঠাই কিনি ল'লোঁ। আৰু ইয়াত দেখিছে আমাৰ লগৰবোৰ বহি আছে টেম্পুত, আৰু আগলৈ ভিডিঅ'টো চাই থাকক, আপোনালোকে দেখিবলৈ পাব আমি কি কৰোঁ। আৰু এতিয়া আমি আহি পেলাই যোৰহাট টাউন পালোঁহি আৰু এতিয়া টেম্পুৰ পৰা নামিলোঁ। আৰু তাইৰ ঘৰলৈ যাবলৈ আকৌ আমি বেলেগ এখন টেম্পুত উঠিব লাগিব, সেইকাৰণে আমি বেলেগ এখন টেম্পুত উঠিছোঁ ইয়াত। আৰু তাইৰ ঘৰ পুলিবৰত হয়, ত' আমি পুলিবৰৰ টেম্পুত উঠিছোঁ আৰু এয়া পুলিবৰলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। শিল্পী ঘৰ এইকেইদিন ৰাস্তাত নামিলোঁ, শিল্পী ক'ত ৰৈ আছে ন? আহি আছে নিবলৈ পাই গ'লহি শিল্পী। আলাহি ইমান ধুনীয়া লাগিছে। আৰু এতিয়া আমি শিল্পীৰ ঘৰ পালোহি আৰু শিল্পীৰ বাইকে আমাক চাহ দিছে। আমি চাহ খাই লওঁ, চাই থাকক। এইফালে এনেকৈ কৈ দিছ দেই। ওলালি আমাৰ চাহ খাই হৈ গ'ল। চাহ খোৱাৰ পিছত আমাৰ লেকচাৰ আৰম্ভ হৈ গ'ল। মানে কিমান কথা পাতিছোঁ হিচাপ নাই, চাওক কি কৰি আছোঁ আমি। আৰু এতিয়া আমাৰ ভাত হৈ গ'ল। আচলতে ভাত সিহঁতৰ ঘৰত সোনকালেই খোৱা হ'ল, কাৰণ আমি ভাত খাই এফালে ফুৰিবলৈ যাম। চাই থাককচোন আমি ক'ত যাওঁ দেখুৱাম। আৰু ভাত খাই অকণমান ৰেষ্ট ল'লোঁ। তাৰপিছতে আমি তাহাঁতৰ ঘৰৰ ওচৰতে থকা চুকাফা সমন্বয় ক্ষেত্ৰলৈ ওলালোঁ। আমি শিল্পী ঘৰৰ পৰা গৈ আছোঁ, চুকাফালে যাম। এইফালে শিল্পী হাই ক। হেল্ল', আমি গৈ আছোঁ চুকাফালে। অংকিতা ফাইনেলি আমি পাই গ'লোহি চুকাফা সমন্বয় ক্ষেত্ৰ। ইয়াৰ যোৰহাটৰ নৌবন্ধাত আছে। আপোনালোক ইয়ালৈ নাই অহা যদি আহিব পাৰে। ইয়াৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া। আচলতে আমাৰ কলেজীয়া জীৱন শেষ হ'বৰ হ'ল, সেইকাৰণে আজি আমি গোটেইকেইজনে ভাবিলোঁ অলপ ওলাই যাওঁ। আচলতে এই সময়বোৰ আমাৰ স্মৃতি হিচাপে থাকি যাব, সেইবাবে এই সময়খিনি ভিডিঅ'ৰ যোগেৰে ৰাখি থ'লোঁ। কেতিয়াবা আমি মনত পৰিলে চাব পাৰিম। আৰু ইয়াৰ পিছত আমি সকলো নিজৰ নিজৰ লক্ষ্যত আগবাঢ়ি যাব লাগিব, কিন্তু এই সময়খিনি সদায় আমাৰ বাবে স্মৃতি হৈ ৰ'ব। আৰু এনেকৈ আজিৰ দিনটো পাৰ কৰিলোঁ। সঁচাকৈ বহুত ভাল লাগিলে। আপোনালোক কেতিয়াবা আহিব ইয়ালৈ। আচলতে ইয়ালৈ আহিলেহে বুজিব ইয়াৰ পৰিৱেশটো কিমান ধুনীয়া। আৰু ইয়াত আচলতে বহুতো চাবলগীয়া বস্তু আছে, মানে যিসমূহ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। ইয়াৰ ভিতৰত মিউজিয়াম আছে। মিউজিয়ামলৈ আচলতে কেমেৰা নিবলৈ নিদিয়ে, সেইকাৰণে আমি তাত ভিডিঅ' কৰা নহ'ল, কিন্তু ইয়াত সঁচাকৈ বহুত চাবলগীয়া বহুত কিবা কিবি আছে। আপোনালোক আহিব। আৰু এতিয়া বহুত দেৰি হৈ গ'ল, চ' আমি ঘৰলৈ উভতিছোঁ। আৰু ইয়াত টাউনত আহি আমি ভাবিলোঁ আইচক্ৰীম এটাও খাই লওঁ, বহুত গৰমো লাগিছে। আৰু এয়াই আছিলে আজি মোৰ ভ্লগটো। যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰি দিব। বাই বাই।